গৰমৰ বন্ধমাহ চলি আছিল। কাঞ্চন, মৌগুটি আৰু পিকু তিনিওটা ৰাস্তাৰ কাষত বহি আছিল। এই যে ডাঙৰ ভিডিঅ' গেমটো খেলি বৰ ভাল লাগে। বহুত ধুনীয়া ধুনীয়া গেম আছে, তেনে খেলি চাবাচোন। তেনেতে এখন নতুন অটো সিহঁতৰ আগেদি পাৰ হৈ গ'ল। কাঞ্চনে অটোখন দেখি বৰ ভাল পালে। তিনিওটাই অটোখন চাই আছিল। তেতিয়া কাঞ্চনে ক'লে, তেনেকুৱা অটো এখন যদি আমাৰো থাকিলহেঁতেন কিমান ভাল লাগিলহেঁতেন ন? আমি ফুৰিবলৈ গ'লোহেঁতেন। তেতিয়া পিকুৱে ক'লে, আমি সদায় অটোখনত উঠি ফুৰিবলৈ গ'লোহেঁতেন, তিনিওটাই চলালোহেঁতেন, কিমান ভাল লাগিলহেঁতেন। মৌগুটিয়ে ক'লে, একো নাই, আমাৰ চাইকেল আছে, আমি চাইকেলতে উঠি ফুৰিবলৈ যাম, হ'বনে? ডাঙৰ হ'লে আমি নিজেই এখন এখন অটো কিনিম। এই বুলি কৈ তিনিওটা তাৰ পৰা উঠি ঘৰলৈ যাবলৈ ওলালে। বাটত গৈ থাকোঁতে তিনিওটা কথা পাতি গৈ আছিল। কিন্তু কাঞ্চনৰ মনত সেই নতুন অটোখনৰ কথাই চিন্তা হৈ আছিল, যাতে সিহঁতৰ ঘৰলৈও এখন নতুন অটো আহে। এনেকৈয়ে কথা পাতি থাকোঁতেই আবেলি হ'লগৈ। তিনিওটাই ধৰিবই নোৱাৰিলে। তিনিওটা ঘৰাঘৰি গ'লগৈ। সেইদিনা ৰাতি কাঞ্চনৰ দেউতাক কামৰ পৰা আহি পাই হাত মুখ ধুই ভাত খাবলৈ বহিছিল। তেতিয়া কাঞ্চনে দেউতাকক সুধিলে, দেউতা, আমাৰ ঘৰলৈ এখন অটো কিনিব নোৱাৰিনে? কিমান মানুহে নতুন অটো কিনি আছে। আজি ৰাস্তাত এখন অটো দেখি মোৰ এখন অটো ল'বলৈ বৰ মন গৈ আছে। তুমিও এখন নতুন অটো আনি দিবা না। কাঞ্চনৰ কথা শুনি দেউতাকে চিন্তা কৰি ক'লে, বোপাই, কালিলৈ মই তোমাক এখন নতুন অটো আনি দিম, এতিয়া হ'বনে? কাঞ্চন ফূৰ্তিত ক'ব নোৱাৰা হৈ গ'ল। সি ক'লে, ইয়ে, আমাৰ ঘৰলৈ অটো আহিব, ইয়ে। এনেকৈ সি ফূৰ্তি কৰি ভাত খাই শুই থাকিলে। পিছদিনা হ'ল। কাঞ্চনৰ দেউতাকে ভাত পানী খাই নিজৰ কৰ্মস্থলীলৈ যাবলৈ ওলালে। কাঞ্চন দিনটো ঘৰতে থাকিলে। কেতিয়া দেউতাক আহিব বুলি ভাবি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে। ধৈৰ্য নাইকিয়া হৈ সি মাকক সুধিবলৈও গ'ল, দেউতাক কেতিয়াকৈ আহিব বুলি। কাঞ্চনে মাকক সুধিলে, মা, দেউতা কেতিয়া আহিবনো? মোক আজি নতুন এখন অটো আনি দিম বুলি কৈ গৈছিল, এতিয়ালৈকে অহা নাই যে। তেতিয়া মাকে ক'লে, দেউতা এতিয়া নাহে নহয়, দেউতাচোন সদায় সন্ধিয়া সময়ত আহে। কাঞ্চনে দুৱাৰদলিতে ৰৈ দেউতাক আহিব বুলি বাট চাই ৰৈ আছিল। সি চাৰিওফালে চাই আছে যেন কেতিয়াকে দেউতা আহিব। ৰাতি হ'লগৈ। ইফালে কাঞ্চনৰ দেউতাকো কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি আছিলে। কাঞ্চনৰ দেউতাক অহা গম পাই কাঞ্চন ফূৰ্তিত ক'ব নোৱাৰা হৈ আহিলে। দেউতা আহি গ'ল, দেউতা নতুন অটো আনিলানে? তেতিয়া দেউতাকে ক'লে, আনিছো ৰ'বা শুন। তেনেকৈ কৈ দেউতাক ভিতৰলৈ গ'লগৈ। ভিতৰৰ পৰা দেউতাকে এখন খেলনা অটো আনি পেলাই কাঞ্চনক দিলেহি। এইটো লোৱা শুন, এইখনেৰে খেলিবা আজিৰ পৰা। মই এইখন অটোৰ কথা কোৱা নাছিলোঁ নহয়, ডাঙৰ মানুহ উঠা ডাঙৰ অটোখনৰ কথাহে কৈছিলোঁ। তুমি মোক কিয় এইখন অটো আনি দিলা দেউতা? তেতিয়া দেউতাকে কাঞ্চনৰ মাথাত হাত থৈ বুজাই ক'লে, বোপাই, আমি দুখীয়া মানুহ, ইমান ডাঙৰ অটোখন কিনিবলৈ বহুত পইচা লাগিব। আমাৰ ইমান পইচা নাই। তুমি এতিয়া এইখনেৰে খেলা। ভালকৈ পঢ়ি যেতিয়া তুমি ডাঙৰ মানুহ হ'বা, তেতিয়া আমি ডাঙৰ অটো ল'ম। সেই বুলি কৈ কাঞ্চনৰ দেউতাক দুখ মনেৰে ভিতৰলৈ সোমাই গুচি গ'লগৈ। কাঞ্চনে বহু সময় ভাবিলে আৰু সি অৱশেষত বুজি পাই দেউতাকৰ ওচৰলৈ গ'লগৈ। হ'ব দেউতা, মই এতিয়া ভালকৈ পঢ়িম আৰু পিছত ডাঙৰ অটো ল'ম। তেতিয়া আমি চাৰিওটা ফুৰিবলৈ যাম, হ'বনে? আৰু এতিয়া মোক ডাঙৰ অটো নালাগে। হ'ব শুন, তুমি ভালকৈ পঢ়িবা। এতিয়া বহুত সময় হ'ল, খোৱা গৈ যোৱা। দেউতাকৰ কথা শুনি ৰং মনেৰে কাঞ্চন শুবলৈ গ'লগৈ। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই।